বন্ধুসকল চৰকাৰী গৃহৰ বাবে আহিছে সুখবৰ এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইলৰ সহায়ত আপুনি চৰকাৰী গৃহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব নতুনকৈ পৰ্টেল মুকলি কৰি দিয়া হৈছে নতুনকৈ মেনুৱেল প্ৰচেছখিনি মুকলি কৰি দিয়া হৈছে নতুনকৈ পৰ্টেল আহিছে এতিয়া আপুনি আপোনাৰ মোবাইলৰ সহায়ত আপুনি ঘৰতে বহি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী গৃহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব অনলাইন কেনেকৈ আবেদন কৰিব পাৰিব আৰু ইয়াৰ লগতে আপোনাৰ কি কি যোগ্যতা হ'ব লাগিব আপুনি কি কি সুবিধাসমূহ লাভ কৰিব পাৰিব চৰকাৰী গৃহৰ লগত আপুনি আৰু কি কি সুবিধাসমূহ লাভ কৰিব পাৰিব লগতে আপুনি কিমান টকাৰ গড় লাভ কৰিব পাৰিব আৰু আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম সো ফ্ৰেন্ডস আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই ল'ব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথম চাব পাৰিব ইয়াত দিছে মাই স্কিম তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব এতিয়া ইয়াত দিছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াত আপুনি চাব পাৰিব বহুকেইটা আঁচনি আছে যদি আপোনাৰ ইয়াৰ বাবে কোনো ধৰণৰ ভিডিঅ' লাগে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম এইকেইটা আঁচনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব এতিয়া আপুনি চাব পাৰিব ইয়াত দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ পাছত ইয়াত দিয়া আছে চেক এলিজিবিলিটি আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত প্ৰথম আহিছে ডিটেইলছ ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কমপ্লিট ডিটেইলছসমূহ ইয়াত দিয়া আছে কেতিয়া আৰম্ভ হৈছিল এই আঁচনি এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম কেতিয়া আৰম্ভ হৈছিল ইয়াত কমপ্লিট ডিটেইলছসমূহ দিয়া আছে ইয়াত আপুনি পঢ়ি পিনি গোটেইখিনি তথ্য জানিব পাৰিব মই ইয়াত আপোনালোকক ইম্পৰ্টেণ্ট এইখিনি দেখুৱাই দিম ইয়াত প্ৰথম দিয়া আছে বেনিফিটছ আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি প্ৰথম চাব পাৰিব ইয়াত এক নম্বৰ দিয়া আছে ফাইনান্সিয়েল এসিস্ট্যান্ট অফ 1,20,000 পাৰ ইউনিট ফৰ প্লেন এৰিয়া যিসকলে প্লেন এৰিয়াত বসবাস কৰে সেইসকলে 1,20,000 টকা লাভ কৰিব পাৰিব আৰু ইয়াৰ লগতে আপুনি আৰু বহু সুবিধাসমূহ লাভ কৰিব পাৰিব মই ইয়াত আপোনালোকক দেখুৱাই দিম আৰু তাৰ পাছত ইয়াত দিয়া আছে 1,30,000 পাৰ ইউনিট ফৰ হিলি এৰিয়া যিসকল পাহাৰীয়া এলেকাত বসবাস কৰে সেইসকলে 1,30,000 টকা লাভ কৰিব পাৰিব আৰু ইয়াৰ লগতে আৰু বেনিফিটছ আছে তাৰ পাছত আপুনি 2 নম্বৰ চাব পাৰিব তাৰ পাছত 2 নম্বৰত দিয়া আছে যদি আপুনি চৰকাৰৰ ফালৰ পৰা লোন লৈ আপুনি ঘৰ বনাব বিচাৰে তেন্তে আপোনাক কেৱল মাত্ৰ আপোনাৰ পৰা 30% সাবসিডি লোৱা হ'ব ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপুনি 2 লাখ টকা লোন ল'ব পাৰিব যদি আপুনি লোন লৈ যদি ঘৰ বনাব বিচাৰে আপুনি তাৰ পাছত ইয়াত দিছে তাৰ পাছত 3 নম্বৰত দিছে চৰকাৰী ঘৰ আপোনাক যিখন দিয়া হ'ব সেইখন আপুনি 25 স্কয়াৰ মিটাৰত আপুনি আপোনাৰ কুকিং ঘৰখন আপুনি বনাব লাগিব তাৰ পাছত তলত আহিব তলত অহাৰ পাছত আপুনি 4 নম্বৰত চাব পাৰিব ইয়াত দিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এছবিএমজি তাৰ পাছত 4 নম্বৰত কোৱা হৈছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আপুনি চৰকাৰী ঘৰৰ লগত এখন আপুনি টয়লেট লাভ কৰিব পাৰিব এখন চৰকাৰী লেট্ৰিন আপুনি লগতে লাভ কৰিব পাৰিব আৰু সেইখনৰ বাজেট হ'ব 12,000 টকা আপোনাক এক্সট্ৰা আৰু 12,000 টকা দিয়া হ'ব চৰকাৰী টয়লেট বনাবৰ বাবে লেট্ৰিন বনাবৰ বাবে আপোনাক 12,000 টকা এক্সট্ৰা আৰু দিয়া হ'ব তাৰ পাছত ইয়াত আপুনি চাব পাৰিব ইয়াত আৰু কোৱা হৈছে যে আপোনাৰ যিখন জব কাৰ্ড আছে সেই জব কাৰ্ডত আপোনাক 95 ডে দিয়া আছে ইয়াত আপোনাৰ জব কাৰ্ডত আপুনি 95 দিনৰ আপুনি পইচা লাভ কৰিব পাৰিব যেতিয়া আপোনাৰ ঘৰখন বনোৱাৰ সময়তে কাম চলিব সেই কামৰ 95 ডেৰ পইচা দিয়া হ'ব আপোনাক 30,000 টকা আৰু ইয়াৰ লগতে আপুনি চাব পাৰিব 6 নম্বৰত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আপুনি এলপিজি কানেকশ্যন এটা লাভ কৰিব পাৰিব আপুনি ৰন্ধন গেছ কানেকশ্যন আপুনি লাভ কৰিব পাৰিব 6 নম্বৰত কোৱা হৈছে আপোনাৰ ঘৰৰ লগত টয়লেট দিয়া হ'ব আৰু আপোনাক ৰন্ধন গেছ দিয়া হ'ব আৰু ইয়াৰ লগতে আপুনি আৰু বহু ধৰণৰ বেনিফিটছ লাভ কৰিব পাৰিব ইয়াত আপুনি পঢ়ি পিনি গোটেইখিনি তথ্য আপুনি জানিব পাৰিব এতিয়া যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিব বিচাৰে তেন্তে আপোনাক আৰু এটা এলিজিবিলিটি ইয়াত প্ৰথম চাব লাগিব আপোনাৰ যোগ্যতা আছে নেকি এই ঘৰৰ বাবে আপুনি এলিজিবিলিটিত ক্লিক কৰিব এলিজিবিলিটিত ক্লিক কৰাৰ পাছত এতিয়া আপুনি চাব পাৰিব ইয়াত কেইটামান ক্ৰাইটেৰিয়া দিয়া আছে এইকেইটা আপোনাৰ মাজত হ'ব লাগিব যদি এইকেইটা হয় তেন্তে আপুনি এই ঘৰৰ বাবে আবেদন কৰিব পাৰিব ইয়াত বহুকেইটা অপচন দিয়া আছে এই ঘৰৰ বাবে যদি আপুনি গাঁৱত বসবাস কৰে তেন্তে আপুনি এই ঘৰৰ বাবে আবেদন কৰিব পাৰিব তাৰ পাছত ইয়াত বহুকেইটা অপচন দিয়া আছে এইখিনি আপোনাৰ মাজত হ'ব যদি আপুনি গাঁৱত বসবাস কৰে আপোনাৰ কাটছা হাউচ হ'ব লাগিব আপোনাৰ ঘৰখন কাটছা হ'ব লাগিব আৰু আপোনাৰ ঘৰৰ কোনো এজন সদস্য চৰকাৰী চাকৰি নকৰাকে হ'ব লাগিব ইয়াত কোৱা হৈছে ইয়াত বহু ধৰণৰ আৰু ক্ৰাইটেৰিয়া আছে সেইখিনি আপুনি ইয়াত পঢ়ি পিনি গোটেইখিনি তথ্য আপুনি জানিব পাৰিব তাৰ পাছত এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াত আপুনি চাব পাৰিব ইয়াত দিয়া আছে ডকুমেণ্টছ ৰিকুৱাৰ্ড দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত প্ৰথম ইয়াত কোৱা হৈছে যে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব তাৰ পাছত 2 নম্বৰত কোৱা হৈছে যে আপোনাৰ জব কাৰ্ডখন লাগিব ইয়াৰ পাছত 3 নম্বৰত কোৱা হৈছে যে আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছসমূহ কমপ্লিট লাগিব অৰিজিনেল তাৰ পাছত কোৱা হৈছে 4 নম্বৰত স্বচ্ছ ভাৰত মিছন গ্ৰামীণ নাম্বাৰ লাগিব এছপিএম নাম্বাৰ লাগিব আপুনি ঘৰ আবেদন কৰাৰ সময়তে আপোনাৰ এছপিএমজি টয়লেট এপ্লাই আপোনাৰ পঞ্চায়তৰ পৰা কৰি দিয়া হ'ব তাৰ পাছত 5 নম্বৰত কোৱা হৈছে যে আপোনাৰ এফিডেভিটখন লাগিব যে আপোনাৰ ঘৰখন কাটছা হয় সেই কাৰণে এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদন কৰাৰ বাবে আপুনি ইয়াত চাব পাৰিব ইয়াত আছে এপ্লিকেশ্যন প্ৰচেছ আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ইয়াত প্ৰথম আপুনি চাব পাৰিব ইয়াত আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেনুৱেল দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত আপুনি কেনেকৈ আবেদন কৰিব পাৰিব ইয়াত কমপ্লিট ডিটেইলছসমূহ দিয়া আছে ইয়াৰ বাবে যদি আপোনাৰ ভিডিঅ' লাগে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব তাৰ পাছত মই এতিয়া প্ৰথম আপোনাক দেখুৱাম যে আপোনালোকে আইডি পাছটো কেনেকৈ ক্ৰিয়েট কৰিব লাগিব ইয়াত অফলাইন প্ৰচেছ দেখুৱাই আছে ইয়াত কেৱল মাত্ৰ প্ৰচেছখিনি দেখুৱাই আছে যে আপোনালোকে কেনেকৈ মেনুৱেলি এপ্লাই কৰিব পাৰিব এই ঘৰৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে প্ৰথম মই আপোনালোকক দেখুৱাম যে আপোনালোকে আইডি পাছটো কেনেকৈ ক্ৰিয়েট কৰিব প্ৰথম এটা আইডি পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব তাৰ পাছত আপুনি ঘৰৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ বাবে ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত আৰু এটা লিংক দিছে
আছে সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এখন ফৰ্ম আহিব ইয়াত আপোনালোকে কমপ্লিট পঢ়ি পিনি চাব পাৰিব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব কমপ্লিট ফিল আপ কৰাৰ পাছত এটা আপোনাৰ আইডি পাছৱৰ্ড ক্ৰিয়েট হ'ব আৰু সেই আইডি পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপুনি অফলাইন আবেদন কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ পঞ্চায়তত গৈ আবেদন কৰিব পাৰিব আৰু যদি আপোনাৰ অনলাইন ভিডিঅ' লাগে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব এই ভিডিঅ'টো বেছি দীঘল হৈ গৈছে সেইকাৰণে মই ইয়াত আপোনালোকক অনলাইন প্ৰচেছখিনি দেখুৱাব নোৱাৰিলোঁ যদি আপোনাৰ কমপ্লিট ডেডিকেট ভিডিঅ' লাগে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় মোক কমেণ্টত জনাব যাতে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাব পাৰোঁ যে এই আইডি পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে কেনেকৈ চৰকাৰী ঘৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব